ও কৃষ্ণ কেলেনো উঠিছিলোঁ ও কেলে উঠিছিলোঁ কোনো নাই ওপৰত আগতে কৈ নিদিবা মই মিঠাটো নাখাওঁ লৈ যাওঁ মই আছোঁ নহয় মই খাই দিম ক'ত যাম আজি হৈছে 31 জানুৱাৰী স্কুল আমাৰ বন্ধ ভাবিলোঁ পূজা মই আৰু আমাৰ সোণজনী পূজাহঁতৰ জেঠাইকৰ ঘৰলৈ যাওঁ বেছি দূৰত নহয় চুঙি কিন্তু যাবলৈ ওলোৱাৰ পাছতহে গম পালোঁ পূজাই আকৌ জোতাযোৰ ধুই দিলে সেইকাৰণে ফটা চেণ্ডেলযোৰ পিন্ধি পেলাই যাবলগীয়া হৈছে ল'ৰা ছোৱালী এনেকুৱা মুখত যেন খহটা হয় আমাৰ সোণজনী হৈছিলে মই ভিডিঅ' এটাত কৈছিলোঁ আৰু এই ক্ৰীমটো মানে শেষ হৈছিলে এই ক্ৰীমটো আমাৰ 1.5 মাহৰ পৰা দিছিলে সেই ডক্টৰে আৰু স্কিনৰ কিবা প্ৰব্লেম হ'লে মানে এই ক্ৰীমটো ভাল বুলি কয় ডাৰ্মা দিও আপোনালোকে নামটো চাব পাৰে ডাৰ্মা দিও আৰু এইটো কোনো ধৰণৰ হেৰি নাই মানে এই কি কয় ছাইড এফেক্ট নাই আৰু আমি নিজে ব্যৱহাৰ কৰিছোঁ এতিয়া চাই লওক সেই খহটাখন ভাল হৈ গ'ল দুদিন সানিছিলোঁ দুদিনত আপোনাৰ এই গালখন দেখিলে গম পাব এতিয়া আকৌ ধুনীয়া আগৰ নিচিনা মিহি হৈ গ'ল মানে আৰু দিয়ক ক্ৰীমটোৰ নাম মই আচলতে এইকাৰণে কৈছোঁ ঠাণ্ডা দিনত সৰু ল'ৰা ছোৱালীবোৰ মানে এই প্ৰব্লেমটো হয় খহটাখত হৈ যায় স্কিনত গতিকে আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে আৰু আমি ব্যৱহাৰ কৰিছিলোঁ বেবী ডক্টৰ এজনে কোৱা পাছতে নিজৰ মতে ব্যৱহাৰ আচলতে নাই কৰা মই ওলালোঁ পূজাও ওলালে লগতে আমাৰ সোণজনী ওলালে তিনিওটা আজি পূজাহঁতৰ জেঠাইকৰ ঘৰলৈ বুলি ওলাইছোঁ চাওঁ মা ভাগৰ গালখন অকণ ভালকৈ আঁকি দিব নোৱাৰিলে হে আৰু অলপ ৰঙা কৰি দিব লাগিছিলে আৰু দিয়ক জোতাযোৰ যিহেতু পূজাই ধুই দিলে গতিকে দেৱজিৎ দাৰ দোকানত সোমাই প্ৰথমতে চেণ্ডেল এযোৰ কিনি ল'লোঁ তাৰপাছত কটা বিস্কুট আৰু মেৰিগোল্ডৰ পেকেট দুটামান লৈ পেলাই ডাইৰেক্ট পূজাহঁতৰ জেঠাইকৰ ঘৰলৈ বুলি ওলালোঁ আলহী ঘৰত যদি কিবা মিঠাই চিঠাই দিয়ে তুমি যদি নোখোৱাও আগতে কৈ নিদিবা মই মিঠাটো নাখাওঁ লৈ যাওঁ মই আছোঁ নহয় মই খাই দিম তোমালোকৰ সেইকাৰণে মই আহিবলৈ নিবিচাৰোঁ প্লেটখন দিবলৈ পাইহে এইকেইটা নাখাওঁ লৈ যাওঁ পিছে আমাৰ সোণজনীলৈ চাওকচোন সৌ সিদিনাখনি জন্ম হোৱা ছোৱালীজনী মাক বাপেকৰ লগত একেলগে বহি আজি ফুৰিবলৈ যাব পৰা হৈ গৈছে সোণজনী আমাৰ ধুনীয়াকৈ চাই আহিছে দেখিছে নাই সোণজনী আমাৰ ধুনীয়াকৈ চাই আহিব পাৰিছে শুনো কি ঠাইছা এইটো চাইছে এইটো চাইছে শুনে আৰু দিয়ক পূজাহঁতৰ জেঠাইকৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব 11টা বজাত গৈছিলোঁ 11:25 তাত পাই গ'লোগৈ জুচত উঠি আহিলোঁ ওপৰলৈ মানে চটখনৰ ওপৰলৈ উঠি আহিলোঁ এইটো চিৰিয়েদি উঠি আহিলোঁ কিন্তু এতিয়া নামিবলৈ ভয় লাগিছে নহয় উঠাটো ধৰোঁতে ধুনীয়াকৈ মানে উঠি আহিব পাৰিলোঁ খালি এতিয়া নামিম কেনেকৈ हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ गला में पानी आ गया কৃষ্ণ কৃষ্ণ কেলেনো উঠিছিলোঁ মই নুঠোঁ আৰু ভগৱান যেনে তেনে নমাই দিয়া আৰু আজি উঠিলোঁ আৰু নুঠোঁ আৰু ভগৱান আজি উঠিলোঁ আৰু কৃষ্ণ আৰু নুঠোঁ আৰু মই কৃষ্ণ আৰু নুঠোঁ আৰু দেই হ'ব যেনে তেনে নামিলোঁ আৰু দেই ওপৰপা বাৰু দিয়ক পূজাহঁতৰ জেঠাইকৰ ঘৰত দুপৰীয়া ভাতকেইটা আজি মাছেই খালোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ' লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ।